Hey guys, welcome back to my channel. আমি আজি মাইলেজ টেষ্ট কৰিম TVS Ntorq 125 তো ট্ৰিম সিমৰ হয় তো ইয়াৰ স্কুটিখন হয় গতিকে আমি বৰ্তমান বাইকখনৰ তেল যিমানখিনি আছে তো চলাই সেইখিনি শেষ কৰিম প্ৰথমে তাৰ পিছত হাফ লিটাৰ ভৰাই টেষ্ট কৰিম সো মই ইয়াত মিটাৰত দেখা দিছো ট্ৰিপটো মানে 0 কৰি লৈছো তো এইটো আপোনালোকে চাব পাৰে ইয়াত 0 কৰি লোৱা আছে তো এইটো হল ট্ৰিপ A এণ্ড এইটো হল ট্ৰিপ B সো গতিকে দুটা আমি 0 কৰি লৈছো তো এতিয়া আমি মানে চাম কিমান কিলোমিটাৰ মাইলেজ দিয়ে এণ্টৰ্কখনে কাৰণ এণ্টৰ্কখন এখন বহুতে পপুলাৰ স্কুটি হয় তো প্ৰাইস বেছি কিন্তু মানে পপুলাৰ হয় তো আমি মাজে মাজে দেখাই থাকি মানে কিমান কিলোমিটাৰ চলিল বা কেতিয়া আমি তেলটো ভৰাম সো লেটস ষ্টাৰ্ট দা ভিডিও আৰু তেল শেষ হ'ব আৰু মানে বৰ্তমান আমি ডিউটিলৈ গৈছোঁ তো বেছি কিলোমিটাৰ যাব নালাগে তো আমি হাফ লিটাৰ ভৰাই টেষ্ট কৰিম ইয়াত দেখাই দিম তো 40.8 কিলোমিটাৰ হ'ল বৰ্তমানলৈকে তো বহুতে ঘূৰিলোঁ মানে তো তথাপিতো তেল শেষে হোৱা নাই তো চাওঁ আৰু কিমান কিলোমিটাৰ যায় মানে ধৰি চলাই আছোঁ তো গাইজ চাব পাৰে আপোনালোকে কিমান কিলোমিটাৰ চলালোঁ 45 প্লাছ হৈ গ'ল তো মানে নাজানো আৰু কিমান কিলোমিটাৰ যাব তো মানে বাইকখনৰ তেল বহুতে কম আছিল তো মই টেংকিটো খুলি চাইছোঁ অলৰেডি মানে বহুতে এটা ভাল মাইলেজ পাব বাৰু এইখনৰ পৰা তো আই থিংক এই স্কুটিখনৰ পৰা আমি 50 পৰা 55 লৈ মানে মাইলেজ পাব পাৰোঁ সো গাইজ বহুতখিনি মানে আহিলোঁ তো ইয়াত আপোনালোকে চাব পাৰে কিমান কিলোমিটাৰ চলিল বাইকখন তো এইটো 3F মানে যেতিয়া ফিউলটো মানে ৰিজাৰ্ভত লাগে তো তেতিয়াহ'লে মানে ইয়াত F ট্ৰিপ হৈ যায় সো গাইজ আজি আমাৰ সেকেন্ড ডে মাইলেজ টেষ্টৰ তো কালিৰ পৰা মানে আমি বহুত মানে ঘূৰিলোঁ কিন্তু তেল আছিল চাগে বহুত তো সেইকাৰণে মানে অলপ বেছিয়ে চাগে চলিল তো মই ইয়াত দেখাই দিম আপোনালোকক কিমান কিলোমিটাৰ চলিল তো মই অলপ আগতে চাইছিলোঁ 100 কিলোমিটাৰ হৈছিল কিন্তু মানে 100 কিলোমিটাৰ হোৱাৰ পিছতো আৰু 20 কিলোমিটাৰমান চাগে চলিব বা চাওঁ কি হয় তো এতিয়া আমি মানে নিতানন্দৰ পৰা অলপ ভিতৰলৈ আহিছোঁ তো মানে এইফালে জালাহলৈ যাম বুলি ভাবিছোঁ মানে আমাৰ তেল য'ত শেষ হয় মানে আমি তাৰ পৰা ৰিটাৰ্ণ হ'ম মানে হাফ লিটাৰটো তেতিয়া ভৰাই তাৰ পৰা আমি ৰিটাৰ্ণ হ'ম পাঠশালাৰ ফালে কাৰণ আমাৰ ঘৰ পাঠশালাতে হয় তো মোৰ ইয়াৰ ঘৰ পাঠশালাত হয় এণ্ড মোৰ ঘৰ ডুমুৰিয়াত তো আপোনালোকক মই দেখুৱাই থাকিম মানে কিমান কিলোমিটাৰ চলিল সো গাইজ ফাইনেলি তেল শেষ হ'ল চাগে তো ষ্টাৰ্ট হোৱা নাই চেল্ফটো মাৰি তো আপোনালোকে দেখিব পাৰিছে যে গাড়ীখন ষ্টাৰ্ট হোৱা নাই তো ইয়াত আমি এতিয়া হাফ লিটাৰ তেল ভৰাম তো হাফ লিটাৰ তেল ভৰাই মানে তেল লৈ আহিছোঁ লগত 1 লিটাৰ মানে তাৰ হাফ লিটাৰ ভৰাম তো সেই হাফ লিটাৰ পৰা মানে যিমান মাইলেজ পায় তো তাৰ মানে ডাবল কৰি দিম মানে ডাবল কৰিলে আপোনালোকে গম পাব যে 1 লিটাৰত আপোনালোকে সিমান কিলোমিটাৰ মাইলেজ পাব তো এতিয়া আমি তেলটো ভৰাই লওঁ ইয়াত সো গাইজ ফাইনেলি এতিয়া হাফ লিটাৰ তেল ভৰাম এণ্ড মাইলেজটো চাম আমি কিমান কিলোমিটাৰ পাওঁ তো চাওঁ আহক কিমান কিলোমিটাৰ পাওঁ তো এতিয়া আমি হাফ লিটাৰ তেল ভৰাম এইটো হ'ল হাফ লিটাৰৰ বটল তো ইয়াত হাফ লিটাৰ পেট্ৰল আছে তো গাইজ এতিয়া আমি চাম যে কিমান কিলোমিটাৰ যায় তো হাফ লিটাৰ ভৰাই ল'লোঁ এণ্ড বেগত হাফ লিটাৰ আছে অলৰেডি তো চাওঁ কিমান কিলোমিটাৰমান যায় তো আমি এতিয়া বৰ্তমান মানে ইয়াৰ ট্ৰিপটো 0 কৰি ল'ম তো আমাৰ মানে যিখিনি অলৰেডি পেট্ৰল আছিল বাইকখনটো আমি 2 দিন শ্বুট কৰিলোঁ এই ভিডিঅ'টো তো কালি আমি 70 কিলোমিটাৰমান চলাইছিলোঁ তো আজি আমি মানে টোটেল চলালোঁ কালি 70 মান আছিল তো আজি 116 কিলোমিটাৰ চলালোঁ বাইকখন মানে এতিয়া বৰ্তমান যিখিনি তেল আছিল আগৰ তো সেইখিনি শেষ হ'ল তো ইয়াত আমি ট্ৰিপটো এতিয়া ৰিছেট কৰিম ট্ৰিপ A টো ৰিছেট কৰিম তো এইটো ৰিছেট হৈ গ'ল এণ্ড ট্ৰিপ B টো আমি ৰিছেট কৰি ল'ম ৰিছেট হৈ গ'ল তো ইয়াত আপোনালোকে এতিয়া মানে দেখিব যে কিমান পেট্ৰল আছে তো হাফ লিটাৰ ভৰাই ল'লোঁ আমি তো এতিয়া চাম কিমান কিলোমিটাৰ স্কুটিখন চলে তো এতিয়া যাওঁ মানে মাজে মাজে শ্বট লৈ থাকিম তো যেতিয়া মানে তেল শেষ হ'ব এই হাফ লিটাৰ তাৰে আগে আগে মানে আপোনালোকক দেখাই দিম যে কিমান কিলোমিটাৰ চলিল The black and eyes make my way into your mind just to know what you knew. Restless every time we start locking eyes. Lost control. Oh, it's paradise with honesty, but
সো গাইজ আপোনালোকে ইয়াত চাব পাৰে এইটো হ'ল ট্ৰিপ এ তো ইয়াত চলিছে টোটেল 30.8 তো 30.8 ইনটু 2 কৰি দিলে যিমান হ'ব তো আপোনালোকে 1 লিটাৰত এই স্কুটিখনৰ পৰা সিমানে মাইলেজ পাব তো এই স্কুটিখন প্ৰিমছিমৰ হয় তো হিও মানে বহুত হেল্প কৰিলে কালিৰ পৰা মানে দুদিন হ'ল মানে কালি আমি 2 ঘণ্টামান গৈছোঁ ফুৰিব বাট নহ'ল তো তেতিয়া মানে ভাবিলোঁ যে অহাকালি আৰু কৰিম তো আজি মানে পুৱা 9টামান বজাতে ওলাইছোঁ সো গাইজ ফাইনেলি ইয়াৰ মাইলেজ টেষ্ট হৈ গ'ল তো মই মাইলেজ টেষ্টৰ ভিডিঅ' মানে লৈ আহি থাকিম আপোনালোকলৈ তো মানে আপোনালোকে মোৰ চেনেলত বহুতখিনি বাইকৰ বা স্কুটিৰ মাইলেজ টেষ্ট পাই যাব তো মানে মই ভাবিছোঁ যে নেক্সট যিটো মাইলেজ টেষ্ট কৰিম সেইটো 220 কৰিম তো 220 যিখন মানে BS6 আছে তো সেইখনৰ ওপৰত মানে মাইলেজ টেষ্ট কৰিম তো চাম আমি কিমান মাইলেজ দিয়ে সেইখনে এইখনৰতো মই ভাবিছিলোঁ 35 to 40 মান দিব বাট এইখনে যিটো মাইলেজ দিছে সেইটো আনবিলিভেবল মাইলেজ হয় সো গাইজ মোৰ লগত আছে সি এণ্ড কালিৰ পৰা সিও বহুত মানে কষ্ট কৰিলে সো মানে থেংক ইউ তাৰ কাৰণে তাকো তো মানে সিয়াৰ কাৰণে ভিডিঅ'টো পচিবল হ'ল মানে সি কৈছে যে ভিডিঅ'টো বনাব পাৰিম মানে কালি মোক মাতিলে ফোন কৰি পোৱা তো মানে স্কুটিখনত চাগে 1 লিটাৰৰ অলপ মানে বেছি তেল আছিল সো সেইকাৰণে মানে 10 কিলোমিটাৰমান চলিছিল 110 কিলোমিটাৰমান চলিছিল যোৱাকালি তো আজি মানে যি আধা লিটাৰ আমি ভৰাই টেষ্ট কৰিলোঁ তো মানে ইয়াত 30.8 কিলোমিটাৰ চলিল তো আপোনালোকে 60+ মাইলেজ পাই যাব এনে স্কুটিখনত মানে কিছুমান মডিফিকেশ্যনো কৰি ৰাখিছে তো মই দেখাই দিম এতিয়া কি মডিফিকেশ্যন কৰি ৰাখিছে তো ইয়াত লগোৱা আছে বাৰ এণ্ড মিৰৰ তো ইয়াৰ লুকটো মানে বহুতে ভাল আহে তো আপোনালোকে মানে চাব পাৰে তো বহুতে ভাল লুক আহিছে এণ্ড ইয়াৰ প্ৰাইচটো কিমান লৈছিল 300 এই দুখনৰ সো এই দুখনৰ প্ৰাইচটো হ'ল 300 তো আপোনালোকে ল'ব পাৰে ফ্লিপকাৰ্টৰ পৰা লৈছে এমাজন তো এই মানে বাৰ এণ্ড মিৰৰটো ফ্লিপকাৰ্টতো পায় বাট আপোনালোকে এমাজনৰ পৰা ল'ব পাৰে তো মই ইয়াৰ মানে লিংকটো দি দিম ডেছক্ৰিপশ্যনত তো ডেছক্ৰিপশ্যনৰ পৰা যাই আপোনালোকে ল'ব পাৰে এণ্ড পিছফালেও মানে অলপ মডিফিকেশ্যন আছে মানে সি নিজে কৰিছে যিটো মানে অলপ চাইনিং টেপ মানে তেনেকুৱা অলপ ধৰণৰ হয় তো পিছৰ পৰা মানে অলপ ভাল লুক আহে আৰু মানে 3টা কালাৰ মাৰিছে ইয়াত তো এই 3টা কালাৰ তো মানে পিছৰ পৰা অলপ লুকটো ভাল আহে সো গাইজ আজিৰ ভিডিঅ'টোত এইখিনি আছিল তো মই মাইলেজটো কৈয়ে দিলোঁ এটাকে মানে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব এণ্ড ভিডিঅ'টো যে ভাল লাগিছে তে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো বাইক বা স্কুটি ৰিলেটেড ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায় তো মই মনজিত আপোনালোকক লগ পাম আকৌ এটি নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই এণ্ড থেংক ইউ প্ৰিমছিম মানে বহুতে হেল্প কৰিলেহি তো তাৰ কাৰণে ভিডিঅ'টো পচিবল হ'ল এণ্ড গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব